ছাত্ৰ ছাত্ৰীসকল মই ইয়াৰ আগৰ ভিডিঅ' তোমালোকক কি দিছিলোঁ তোমালোকক কিছুমান কিটিপ দিছিলোঁ কিহৰ কিটিপ যে কিছুমান নিৰ্দিষ্ট কোণৰ মাপ কেনেকৈ উলিয়াই শিকাই দিছিলোঁ মাপখিনি এতিয়া তোমালোকে উলিয়াই লোৱা আকৌ ৰিভাইজ কৰা কি কোণ দিছিলোঁ বাৰু 0 30 ডিগ্ৰী 45 60 90 এতিয়া সেই মানসমূহ আমি যিটো প্ৰশ্নমালা কৰিবলৈ গৈছোঁ তাত ব্যৱহাৰ হ'ব আৰু অংকবোৰ তোমালোকে বহি পেন্সিল উলিয়াই লৈ মোৰ লগতে সমানে কৰি গৈ থাকিবা এতিয়া আমি 8.2 অনুশীলনীৰ প্ৰথম অংকটো পাতি লৈছোঁ এতিয়া তোমালোকক যে শিকাইছিলোঁ মানসমূহ এতিয়াহে দৰকাৰ হ'ব এতিয়া জানিবা ময়ে কৰিলোঁ পৰীক্ষাত কি হ'ব কিন্তু দায়িত্বটো তোমালোকৰ আৰম্ভ কৰিছোঁ চাই লোৱা sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী মান তোমালোকৰ কিমান পাইছিলা বাৰু হয়নে বাৰু চাই লোৱাচোন এই গোটেই মানটো sin 60 ডিগ্ৰী মানে √3/2 নহলে কৌশল আছে নহয় কৌশলটো তোমালোকে লক্ষ্য কৰা তাৰ পিছত cos 30 ডিগ্ৰী মান কিমান আকৌ √3/2 sin 30 ডিগ্ৰী এই গোটেইটো এটা পদ sin 30 ডিগ্ৰী মান কিমান 1/2 দুভাগৰ 1 আকৌ ইনটু আছে cos 60 ডিগ্ৰী কিমান দুভাগৰ 1 গতিকে তোমালোকে মানসমূহ পাতি পেলাবা কি কৰিব লাগিব তাৰছত সৰল কৰিব লাগিব সৰল কৰোঁতে প্ৰথমতে কাৰ কাম ইয়াতে যেহেতু পুৰণৰ যোগ আছে পুৰণৰ কাম আগত হ'ব বদমাছ নিয়ম শিকিছিলা নাই এইবোৰো লাগিব এতিয়া তোমালোকে √3 কিমান হ'ব 3 হ'ব কাৰণ √3 বুলি কওঁতে 3 3 গুণ 9 9 বৰ্গমূল 3 ইমান হিলে যাব দৰকাৰ নাই √3 3 আৰু তাৰ পিছত 2 দুগুণ কিমান হ'ব 2 2 যা 4 4 হ'ব তাৰ পিছত 1 গুণ 1 2 দুগুণ 4 কিমান হ'বগে 4 লসাগু হ'ব 4 ভাগৰ 4 3 1 4 উত্তৰটো তোমালোকৰ 1 মনত নম্বৰ গিটা যদি তোমাৰ মনত থাকে অংকবোৰ দেখোন তেনেই সহজ গতিকে তোমালোকে বাবে আকৌ 2 নম্বৰ প্ৰশ্নলৈ মই আহি আছো 2 নম্বৰ অংকটো হাতত লৈছো 2 নম্বৰ অংকটো তোমালোকৰ কি আছে 1 ৰ 2টো 2 10 স্কয়াৰ 45 ডিগ্ৰী cos স্কয়াৰ 30 ডিগ্ৰী মাইনাস sin স্কয়াৰ 60 ডিগ্ৰী এই কোণতে তোমালোকক অকমান কথা মই কৈ যাওঁ তোমালোকে সেই কথাটো মন কৰিবা তোমালোকৰ যেনিবা আছে cos স্কয়াৰ 30 ডিগ্ৰী মই এটা তোমালোকক মেইন অংকটো বুজোৱা আগতে এটা কথা বুজাই লৈছো তেতিয়া তোমালোকে বুজিবা cos 30 ডিগ্ৰী হোল স্কয়াৰ কোনো কাৰণতে তোমালোকে এই 2 ঘাতটো 30 ওপৰত নিদিবা কিয় নিদিবা সেই কথাটো তোমালোকে মন কৰা যেতিয়া তোমালোকে ত্ৰিকোণমিতি কৰি থাকা এটা নিৰ্দিষ্ট কোণ সূক্ষ্ম কোণৰ সাপেক্ষে কৰা এইটো 30 হলে এইটো 60 এইটো 90 থাকিব গতিকে আমাৰ এইটো সদায় সূক্ষ্ম কোণ তুমি যদি 2 ইয়াৰ ওপৰত দি দিয়া 30 মিলি কিমান হ'বগে 900 ডিগ্ৰী এংগল তুমি সূক্ষ্ম কোণৰ পৰা বহুত দূৰত গুচি গলা সেই কাৰণে 2 ইয়াৰ ওপৰত নিদিবা ভুল হ'ব ক'ত দিব লাগিব এই 2 দিয়া জায়গাকণ এইকণ গতিকে তুমি এই বস্তুটো cos স্কয়াৰ 30 ডিগ্ৰীটো যদি তুমি ভাবা যে মই বেলেগ ধৰণে লিখো তেতিয়া তুমি কি লিখিবা cos 30 ডিগ্ৰী দি এইটো ব্ৰেকেট দি ইয়াৰ ওপৰত লিখিবা গতিকে এইটো পা এইটো হ'ব এইটো পা এইটো হ'ব কিবা অসুবিধা হৈছে যদি নাই হোৱা চাগে আৰু এটা কথা ধৰি লোৱা cos to t power m minus m theta equal to cos theta to the power minus m minus ঘাত থাকিলেও তুমি এনেকে লিখিব নোৱাৰা এই বস্তুটো আমাৰ হায়াৰ সেকেন্ডাৰী যেতিয়া আমি মেট্ৰিক পাস কৰি হায়াৰ সেকেন্ডাৰী পঢ়িবলৈ যাম তাত ইনভাৰ্স সাৰ্কুলাৰ ফাংচন বুলি এটা বস্তু আছে তাত শিকিবলৈ পাবা গতে তোমালোকৰ নেগেটিভ ঘাত নাথাকে চিন্তা কৰিব নালাগে পজিটিভ ঘাতেই থাকিব আৰু পজিটিভ যদি ঘাত থাকে সেই ঘাতটো তোমালোকে কোনটোৰ ওপৰত নিদিবা কোনটোৰ ওপৰত দিলে তোমাৰ সূক্ষ্ম কোণ গুচি গৈ পেলাই এইটো কি কোণ হ'বগৈ স্থূল কোণ কিবা কোণ হৈ যাবগৈ তেতিয়া তোমালোকৰ ভুল হ'ব গতিকে ব্ৰেকেট দিবলৈ শিকিলা নহয় সেই কথাটো মই কিয় ক'ব লগা হ'ল মই আগত নকলো এতিয়া যে তোমালোকৰ ঘাতবোৰ আছে না 2 সেই কাৰণে অংকটো কমন আমি সজাই লওঁ এতিয়া সজাই লোৱা লৈ পেলাই আমি কি কৈ দিম মানসমূহ আমিতো তোমালোকক দিছিলো তোমালোক মুখস্থ কৰিয়ে থৈছা
পাতি দিয়া উত্তৰ ওলাই যাব 2 এটো হ'ব 1045 ডিগ্ৰী 1045 ডিগ্ৰী মানে কিমান হ'ব 1 a2 to a2 ইয়াত দিবা cos 30 ডিগ্ৰী cos 30 ডিগ্ৰী মান কিমান হ'ব √3/2 a2 to a2 ব্ৰেকেট দি পেলাই হোল স্কয়াৰ কৰি দিবা sin 60 ডিগ্ৰী কিমান হ'ব √3/2 হোল স্কয়াৰ a2 কিমান হ'ব 2 1 স্কয়াৰ মানে হ'ল 1 এটো এই দুটা কটা গৈ আছে তথাপিতো ব্ৰেকেটটো খুলি পেলাই কাটা 3/4 - 3/4 এই দুটা সমান আৰু কিয় সমান মান দুটা 4/3 এটা প্লাস এটা মাইনাস আছে কাটি দিলু 2 * 2 গতিকে তোমালোকৰ প্ৰশ্ন উত্তৰ সম্পূৰ্ণ হ'ল 2 নম্বৰটো আমি 3 নম্বৰ প্ৰশ্নলৈ গৈ আছো প্ৰশ্ন নম্বৰ 3 লৈ আহিলো 3 নম্বৰ প্ৰশ্নটো তুমি লিখি ললো দেখিছাই এতিয়া কথা হ'ল কি মান বহুৱাই দিব লাগে মান বহুৱাই কি কৰিব লাগিব সৰল কৰিব লাগিব এটা সৰল কৰাৰ পিছত আমাৰ উত্তৰ ওলাব গতিকে আমি আগবাঢ়োচোন বাৰু এটা তোমালোকে চোৱা cos 45 ডিগ্ৰী মান কিমান হ'ব 1/√2 1/√2 sec 30 ডিগ্ৰী কৰা আগতে তোমালোকে কাৰ ওলটা sec to কাৰ ওলটা cos ওলটা cos 30 ডিগ্ৰী কি আছিল √3/2 এতিয়া কিমান হ'ব sec 30 2/√3 ওলটা হৈ যায় মানটো সেই কাৰণে মই তোমালোকক যে 15টা শিকাইছো বুলি কৈছিল বাকি 15টা উলিয়াই ল'ব লাগিব তাৰ কাৰণটো হ'ল হেতু তে sec 30 হ'ল cos 30 ওলটা cos 30 হ'ব √3/2 এটা 2/√3 ঠিক আছে 2/√3 আৰু cosec 30 cosec to কাৰ বিপৰীত sinৰ বিপৰীত sin 30 মানে কিমান আছিল 2/1 এটা cosec 30 মানে কিমান হ'ব 1/2 তাৰ মানে 2 তে 2 আমি ইয়াত পাতি ললো পাতি পেলাই আমি কি কৰিব লাগিব যেহেতু অংকটো অকমান অপৰিমেয় সংখ্যা আছে বৰ্গমূল চিন জড়িত আছে গতিকে অলপ সাৱধানে হিসাব পত্ৰ কৰিব লাগিব যদি অকমান খেলিমেলি হৈ যায় তোমালোকৰ উত্তৰ নোলাব আছে মানগিটা পটালৈকে ধৰা ঠিকে আছে তাৰ পিছৰ কামখিনি অকমান সাৱধানেৰে লক্ষ্য কৰি থাকিবা আমি লসাগু লৈছো √3 লসাগু ললে কিমান হ'ব 2 থাকিব আৰু √3 টো গৈ ইয়াৰ লগত পূৰণ হ'ব 2√3 এতিয়া আমি এইখিনি মহাই লৈ আকৌ সেইখিনি পাছৰ হলখিনি ওপৰত পাতো এতিয়া তোমালোকে চাই থাকা 1/√2 তোমালোকে জানা যে এই লাইনটোৰ তলত থকা যেটো ভগ্নাংশ আছে সেই ভগ্নাংশটো ৰেচিপ্ৰকেল হৈ যায় মানে লুটি খাই গলে √3 টো কত যাব ওপৰত যাব আৰু তলত যাব 2 + 2√3 এটো বুজি পাইছা নহয় আমাৰ এই হৰণ কৰা লাইনডালৰ ওপৰত এটো লবটো এটো পাতি ললো আৰু লবতে আকৌ লবহৰ আছে কিন্তু এটো সাৱধান কিন্তু এটো লব এটো হৰ কিন্তু গুটেইটোকে আমি এই ডাঙৰ লাইনডালেৰে পৃথক কৰি পেলাইছো এটো গুটেইটো এটা আমি এটা ভাবি লব বুলি ধৰিছো গতিকে হৰটো আকৌ এটানেকে ভগ্নাংশ হৰটো কি হৈ গল ৰেচিপ্ৰকেল হৈ গল বা বিপৰীত হৈ গল এতিয়া আমি পাতি লৈ পেলাই আমি কি কৰিম চাবা 1 ৰ লগত √3 পূৰণ কৰিলে √2 টো ইয়াৰ লগত পূৰণ কৰিলে কিমান হ'ব 2√2 আৰু √2 টো কিন্তু তোমালোকে মন কৰিবা ৰুট থকা নাম্বাৰ লগতহে পূৰণ হয় ই অপৰিমেয় লগত পূৰণ হয় গতিকে √2 টো ইয়াৰ লগতহে পূৰণ হ'ব গতিকে 2√6 এতিয়া তোমালোকে চোৱা অংকটো আমি ইমানখিনিলৈকে পালোহি চাবলৈ গ'লে অংকটো ইমানতে শেষেই যেন লাগিছে ইমানত কৰিলে তুমি সম্পূৰ্ণ নম্বৰ নাপাবা আমাৰ এটা কথা আছে তোমালোকে ক্লাছ 9ত পঢ়ি আছা হৰক পৰিমেয়কৰণ কৰা তাৰমানে হৰৰ সংখ্যাটো পৰিমেয় হ'ব লাগিব তাৰমানে হৰত মূল চিন থাকিব নালাগিব তাৰমানে বৰ্গমূলৰ চিনটো হৰৰ পৰা অতৰাব লাগিব অতৰাব লগা কাৰণে কি দিব লাগিব সংযুগ্ম দিব লাগিব তাৰ মানে সংযুগ্মটো কি যদি আমাৰ ৰুট চিনবিলাকৰ মাজত প্লাস আছে তাৰ বিপৰীত চিন মাইনাসেৰে
সেই পদ দুটাৰে কি লব হৰক পূৰণ কৰি পেলাই ৰুট চিনটো আঁতৰোৱা যায় চাই থাকাচোন কি কৰিলো এতিয়া মই ডাঙৰ পদটো আগত পাতি ললো আৰু সৰু পদটো পিছলে পাতি ললো এতিয়া মাজত কি চিন আছে প্লাস গতিকে তাৰ বিপৰীত কি হ'ব মাইনাস আৰু মাইনাস থকা পদটো আকৌ কোড দিব লাগিব লবটো দিব লাগিব লব যেটো পদৰে পূৰণ কৰিছিল আকৌ সেই পদটো আকৌ ওপৰত পাতি দিলেহে তাৰ অৰ্থ শুদ্ধ হ'ব নহলে তোমালোকৰ এটো ভুল হ'ব গতিকে আমি এইকনলৈকে পালো পোৱাৰ পিছত তোমালোকৰ কি হ'ব চাই থাকা এতিয়া আমাৰ কি হ'ব তলত সদায় এটা মন কৰিবা সংযুগ্ম দিয়াৰ লগে লগে সূত্ৰ এটা হয় কি সূত্ৰ a + b a - b a square - b square ফৰ্মুলা এতিয়া তোমালোকৰ খাটিব 2√6 whole square minus 2√2 whole square এটা বুজি পাইছা নহয় তলত কি সূত্ৰ খাটিলে a + b a - b a square - b square ওপৰত তুমি এটো পূৰণ কৰি দিব পাৰা পূৰণ কৰি দিলে কিমান হ'ব 2 এটো কিমান হ'ব 3 টো ইয়াৰ লগতহে পূৰণ হ'ব 18 - 3 টো ইয়াৰ লগতহে পূৰণ হ'ব 2 কিমান হ'ব 6 এতিয়া আমি আকৌ কৰো অংকটো দেখাত প্ৰথম খুব সৰু যেন লাগিছিলে পটকে ওলাব বুলি ভাবিছিলা কিন্তু কথা হল কি ইয়াত হৰৰ পৰিমাণ কৰা কামটো কৰাৰ কাৰণে অংকটো দীঘল হৈ গৈ আছে আৰু সেই কামখিনি কৰিব লাগিবই এতিয়া চোৱা এতিয়া যদি আমি এই ব্ৰেকেটটো খুলি দিও ব্ৰেকেট খুলিলে কি পাবা a টো স্কয়াৰ হলে কিমান হ'ব 4 হ'ব √6 ক স্কয়াৰ কৰিলে 6 হ'ব 2 ক স্কয়াৰ কৰিলে 4 হ'ব √2 ক স্কয়াৰ কৰিলে 2 হ'ব আমি ইয়াতে দুটা পদ আছে দুইটাকে স্কয়াৰ কৰিব লাগিব কিন্তু হেতু কিন্তু তোমালোকে মনত ৰাখিবা তাৰ পিছত আমাৰ 2 আছে 18 ৰ বৰ্গমূল কিমান 18 ৰ বৰ্গমূল উলিয়াবৰ কাৰণে তোমালোকে কি কৰিবা 9 * 2 9 * 2 মাল্টিপ্লাই কৰিলে তো 18 হ'ব পূৰণ কৰিলে 18 হ'ব তে ইয়াৰ বৰ্গমূল হ'ব 3√2 9 ৰ বৰ্গমূল 3 2 ৰ বৰ্গমূল নোপোৱা গতিকে 3√2 - 2√6 এইকনলৈকে তোমালোকে নিশ্চয় বুজি পাইছা তাৰ পিছত চাই থাকা এটো কিমান হ'ব 24 এটো কিমান হ'ব 8 পূৰণ কৰিলো ইয়াতে তোমাৰ 2 কি হ'ব কমন হ'ব কমন হলে ব্ৰেকেটৰ ভিতৰত কি থাকিব 3√2 তাৰ পিছত √6 24 পৰা 8 বিক কৰিলো 16 8 24 2 থাকিলে 3√2 - √6 2 এ আকৌ কি কৰিলো 16 ক কাটিলো কেইবাৰ গল 8 বাৰ গল কি থাকিলে গৈ বাৰু 8 আৰু লগত থাকিলে 3√2 - √6 আমাৰ কামটো হৈ গল এই হৈ গল বুলি আমি কেনেকৈ গম পালো এই হৈ গল বুলি যে গম পালো তাৰ কাৰণটো হল হৰত এটো কি সংখ্যা আহিলে মূল চিন আছে নেকি বৰ্গমূল চিন আছে নেকি হৰৰ সংখ্যাটোত নাই তাৰমানে হৰ পৰিমেয়ত প্ৰকাশ হল লব কি হয় হৈ থক এটো চিন্তা কৰিব নালাগে হৰক মূল চিনৰ পৰা তুমি মুক্ত কৰা সেই কামটো কৰিবই লাগিব গতিকে আমি উত্তৰ পালোগে প্ৰসিডিউৰটো ষ্টপ হৈ গল কোৱেশ্চন নম্বৰ 1 ৰ 4 টো কৰিছো এটা 4 টো মই ইয়াতে পাতি ললো পতাৰ পিছত তাৰ মানসমূহ পাতি দিলো sin 30 ডিগ্ৰী দুভাগৰ 1 হাফ tan 45 ডিগ্ৰী 1 cosec 60 কিমান হ'ব 2/√3 cosec 60 টো sin 60 ওলটা sin 60 √3/2 এটা cosec 60 2/√3 মানকিটা পাতিলা sec 30 2/√3 cos 60 ডিগ্ৰী হাফ cot 45 ডিগ্ৰী 1 মানকিটা পতাৰ পিছত এটা তোমাৰ কি হ'ব চোৱা মই এই পৰিমেয় দুটা কি কৰি পেলালো যোগ কৰি পেলালো
দুভাগৰ 1 প্লাছ 1 এইটোকে আমি কি বুলি লিখিব পাৰোঁ 1 সমস্ত দুভাগৰ 1 এইটো কিমান হ'ব 2 গুণে 2 1 3 দুভাগৰ 3 সহজ হ'লনে বাৰু তাৰপিছত কি হ'ব 2/√3 ইয়াতো 1 আৰু হাফ প্লাছ কৰিলে কিমান হ'ব 3/2 পৰিমেয়টো আগত পাতিছোঁ অপৰিমেয়টো পিছত পাতিছোঁ এতিয়া আমাৰ কি হ'ব লবৰ পাৰ্টটো ভগ্নাংশ আছে তাতো লসাগু ল'ব লাগিব হৰৰ পাৰ্টটো ভগ্নাংশ আছে তাতো লসাগু ল'ব লাগিব এতিয়া আমাৰ কামটো লসাগু লোৱা চাই থাকা এতিয়া লসাগু ল'লে হ'ব হৰ কি আছে 2 আৰু √3 লসাগু হ'ব 2√3 আমি পাতি ললোঁ পাতি লোৱাৰ পিছত এটা কাম কৰিবা 2 আমি লসাগুটো গ্ৰহণ কৰিম 2 গ্ৰহণ কৰিলে কি হ'ব 2 2 গ্ৰহণ যাব √3 নাযায় √3 টো গৈ কাৰ লগত পূৰণ হ'ব 3 লগত 3√3 তাৰপিছত এটো বিয়োগ চিনটো ওপৰত পাতিবা আকৌ √3 √3 গ্ৰহণ যাব 2 টো থাকি যাব 2 টো আকৌ 2 লগত পূৰণ কৰিলে কিমান হ'ব 4 ঠিক তেনেদৰে তলটো তোমাৰ হ'ব 2√3 এটো হ'ব এটো ইয়ালৈ আহিব এটো ইয়ালৈ আহিব 3√3 + 4 এই প্ৰথম যেটো ওপৰত লবত আছে ভগ্নাংশটো হৰত 2√3 আৰু তলত থকাটো 2√3 তোমালোকে অকমান সহজ কৰিব কাৰণে এনেকৈ কাটি পেলাই চমু কৰি পেলাব পাৰা আকৌ লগি ওলটাই দিব নালাগে আৰু সেইটো এটা কাম তোমালোকৰ বাঢ়ি যাব পাৰে এনেকৈ যদি মিলি থাকে এতিয়াবা কাটিব পাৰিবা কি থাকিলে কৈ এটা তোমালোকৰ থাকিলে 3√3 - 4 এটা ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব কিয় কৰিব লাগিব জানানে এতিয়া আমি হৰত যেহেতু বৰ্গমূল চিনযুক্ত পদ আছে হৰৰ পৰা বৰ্গমূলৰ চিনটো আঁতৰাব লাগিবলৈ হলে কি নিয়মত আঁতৰাব লাগিব সংযুগ্ম পদ্ধতি তে সংযুগ্ম হ'বলৈ কি হ'ব লাগিব a + b থাকিলে a - b হ'ব গতিকে আমি a - b হৰৰ দিও এটো a + b হৈ আছে a - b হ'বলৈ হলে কি হ'ব লাগিব জাস্ট চিনটো বদলাই দিব লাগিব এটা এটো আকৌ ওপৰত দি দিয়া 3√3 - 4 এটা বুজি পালানে সংযুগ্মত দি পেলাই কেনেকৈ হৰৰ পৰা মূল চিন আঁতৰাই তাৰ পিছত হ'ব হৰত তোমালোকৰ সদায় a² - b² হ'ব a + b a - b 3√3 হোল স্কয়াৰ মাইনাস ই হ'ব 4² এইকেইটা তুমি পূৰণ কৰি দিয়া এটো 3√3 - 4 3√3 - 4 এটো a - b হোল স্কয়াৰ হৈ আছে তেনেকৈ কৰিলেও হ'ব বা এনে সাধাৰণভাৱে তেনেকৈ পূৰণ কৰা তেনেকৈ কৰিলেও হ'ব এতিয়া চোৱা 3√3 লগত 3√3 পূৰণ কেনেকৈ কৰে চোৱা 3√3 পূৰণ 3√3 এই তিনিটা পূৰণ কৰিলে কিমান হ'ব 9 আকৌ √3 পূৰণ কৰিলে কিমান হ'ব 3 কিমান হ'ব 9 3 গুণ 27 3√3 ৰ লগত আকৌ 4 পূৰণ কৰিলে 4 3 যা 3 4 গুণ কিমান হ'ব 12√3 এটো হৈ গল এটোৱে ইয়াক পূৰণ কৰিলো এটোৱে ইয়াক পূৰণ কৰিলো নেক্সট -4 ইয়াক পূৰণ কৰা -4 পূৰণ কৰিলে -4 লগত 3 হলে -12√3 মাইনাস প্লাস 4 পূৰণ কৰিলে কিমান হ'ব 16 গতিকে আমি এইখিনিলৈকে আগবাঢ়িছো পিছৰখিনি মই মোহাৰি লৈছো পাবৰ কাৰণে তোমালোকে লক্ষ্য কৰি থাকিবা এতিয়া আকৌ আজদালে মাৰি ললো এটো মই 27 পাতিলো 12√3 কিমান হ'ব বাৰু 12√3 24√3 আৰু পিছফালে 16 থাকিলে এটা এটো স্কয়াৰটো যদি তুমি খুলি দিয়া 3² মানে কিমান হ'ব 9 আকৌ এটো স্কয়াৰ কৰিলে 3 হ'ব 9 3 যা 27 এটো কিমান হ'ব ক'ব নালাগে গম পাইছাই 16 27 আৰু 16 যদি যোগ কৰা এইটো লগত এটো যোগ কৰা কিমান হ'ব 43 24√3 তলত কি পাবা 11 এতিয়া তেনেহলে তোমালোকে কোৱাচোন হৰৰ পৰা কি হ'ল বাৰু মূল চিন আঁতৰি গ'ল বৰ্গমূল চিন আঁতৰি গ'ল তেনে এটা আমি ৰক্ষা পালো আৰু তেনেহলে আমাৰ অংক হৈ গ'ল প্ৰসিডিউৰ ষ্টপ এটা তোমালোকৰ 1 নম্বৰ প্ৰশ্নৰ মই 6 নম্বৰটো ললো 5 টো তোমালোকৰ কাৰণে হোমৱৰ্ক থলো আৰু 7 টো তোমালোকৰ কাৰণে হোমৱৰ্ক থলো মই তোমালোকৰ টান অংকখিনি সাধাৰণতে মই কৰি দিছো এতিয়া তোমালোকে চোৱাচোন এতিয়া আমাৰ 6 নম্বৰ অংকটো আমি
এই ৰাশিটো পাতি ল'লোঁ পাতি লোৱাৰ পিছত কি আছে আমাৰ মানখিনি পাতি যাব লাগে জাগাই জাগাই পাতি যাব লাগে পাতি গৈ থাকা cosec 32 তুমি cosec 30 জানিবৰ কাৰণে sin 32 জানি ল'বা sin 30 মানটো ওলটাই দিবা cosec 60 জানিবৰ কাৰণে sin 60 জানিবা sin 60 মানটো ওলটাই দিবা cosec 90 কাৰণে জানিবৰ কাৰণে sin 90 মানটো ওলটাই দিয়া cosec 90 এনেকৈ মানখিনি বহুৱাই পেলাই দেখিছোঁ অংকটো সহজেহে বেছি হ'ল কেনেকৈ হ'ল 2 আৰু 1 প্লাছ কৰিলে 3 2/√3 1 প্লাছ 2 3 2/√3 লব আৰু হৰ একেটা পদেৰে হৰণ কৰিছোঁ সমানে হৰণ কৰিলে কিমান হয় গতিকে কটা গৈ পেলাই 1 হয় গতিকে তোমালোকৰ উত্তৰ 1 বাকি 7টো তোমালোকে হোমৱৰ্ক কৰিবা আমি তাৰ পিছৰ প্ৰশ্ন 2 নম্বৰলৈ গৈ আছোঁ কোৱেশ্চন নম্বৰ 2 টুত কি দিয়া আছে বাৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু প্ৰতিটোৰে 4টাকে উত্তৰ দিয়া আছে কোনোবা এটাহে শুদ্ধ হ'ব তোমালোকে অংকবোৰ ঘৰত কৰি চাবা তেনেই সহজ নোৱাৰিলে মোক কমেন্ট কৰি জনাবা মই তাৰ কাৰণে ভিডিঅ' বনাই পঠাই দিম এতিয়া তোমালোকৰ কাৰণে কি এই 4টা প্ৰশ্ন মই উত্তৰখিনি সন্নিবিষ্টহে কৰি দিছোঁ তোমালোকৰ প্ৰথমটোৰ উত্তৰ হ'ব sin 60 ডিগ্ৰী দ্বিতীয়টো উত্তৰ হ'ব 0 তৃতীয়টোৰ হ'ব 0 আৰু 4 নম্বৰটো হ'ব tan 60 তোমালোকে অংকখিনি কৰি চাবা সহজ একো ভয় খাবলীয়া কথা নহয় ইয়াৰ পৰা কিন্তু পৰীক্ষাত মেট্ৰিকত কেইবাবাৰো প্ৰশ্ন আহিছে এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ প্ৰশ্ন নম্বৰ 3 নম্বৰ প্ৰশ্ন তোমালোকৰ কি আছে যদি tan a + b সমান √3 আৰু tan a - b সমান 1/√3 আৰু কৈছে 0 less than a + b less than equal to 90 তাৰপিছত কমা a greater than b তাৰমানে a ভ্যালুটো b তকৈ ডাঙৰ ওলাব গতিকে a আৰু b মানটো আমিটো উলিয়াই দিওঁচোন কেনেকৈ উলিয়াম তেনে সহজ তোমালোকৰ ইয়াতে কেইটা অংক আছে বাৰু 3 নম্বৰ দুটা আছে 1 নম্বৰটো কৈ দিয়াছ তোমালোকে 2 নম্বৰটো নিজে কৰা পাৰিবা কি আছে tan a + b = কিমান পালা √3 এটো প্ৰথম পাতি লোৱা পাতি লৈ পেলাই কি কৰিবা নেক্সট স্টেপটো আকৌ tan a + b পাতা ইয়াত এটা কথা মন কৰিবা এইফালে কি আছে 10 তুমি লগে লগে এইফালে 10 পাতি দিবা 10 পাতি পেলাই তুমি বিচাৰিবা যে √3 10 কিমানৰ মান √3 10 কিমান ডিগ্ৰীৰ মান √3 তোমালোকে গম পাবা যে tan 60 ডিগ্ৰীৰ মান √3 এনেকৈ কৰাৰ পিছত আমাৰ কি লাভ হ'ল উভয় পক্ষৰ পৰা 10 টো কমন হৈ গ'ল আমি কেনসেল কৰি দিলো কি থাকিলে গৈ a + b = 60 এই ধৰণে আমি 1 নম্বৰ সমীকৰণটো বনাই ললো একে ধৰণে আমি তাৰ পিছৰটো বনাও একে ধৰণে চাই থাকাচোন আৰু tan a - b সমান কি আছিল 1/√3 এটা tan a - b সমান আকৌ 10 লিখি লোৱা এই দুটা কেনসেল যাব লাগিব কিমানৰ মান 1/√3 30 ডিগ্ৰী তেনেহলে 10 যদি উভয় ফালৰ পৰা কেনসেল গ'ল কি থাকিব a - b আৰু এইফালে থাকিব 30 আমি দুটা a b থকা সমীকৰণ পালো এই সমীকৰণ দুটা সমাধান কৰিলে তুমি a ৰ মানো পাবা b ৰ মানো পাবা মই কৰি দিছো চাই থাকা 1 আৰু 2 টো যদি তোমালোকে প্লাস কৰা কি পাবা a + b লগত কাক প্লাস কৰিছা a - b 1 নম্বৰ সমীকৰণৰ a + b 2 নম্বৰ সমীকৰণৰ a - b 1 নম্বৰ সমীকৰণত আছে সোঁফালে 60 2 নম্বৰ সমীকৰণৰ পিছফালে আছে 30 b উমহতীয়া পদ আছিলে প্লাস মাইনাসৰ কাটি দিয়া 2a পাবা a পিনে পাবা 90 a মান পালা 90 কিহে হৰণ কৰিব লাগিব 2 ৰে 90 আধা 45 ডিগ্ৰী a মান ওলাই গ'ল এতিয়া b মানটো পাবৰ কাৰণে আমি কি কৰিম a মানটো সমীকৰণ হয় 1 নহয় 2 কোনোবা এটাত বহুৱালে b মানটো পাবা আমি একতে বহালো 1 ইমপ্লাই কি আছিল 1ত 1 সমীকৰণটো কি আছিল তোমালোকে চোৱাচোন
হয়নে বাৰু a plus b equal to 60 এতিয়া তেনেহলে a এর মান 45 টো a কোণত বহাই দিয়াৰ লগে লগে তোমালোকৰ b মানটো কেনেকৈ ওলাব এটো ইফালে ট্ৰান্সপোজ কৰা পক্ষান্তৰ কৰা মানে লৈ গলে কি কৰিব লাগিব -45 কৰিলা কিমান পালা 15 ডিগ্ৰী পালা গতিকে a এর মান 45 ডিগ্ৰী b এর মান 45 তোমালোকে উত্তৰটো লিখি পেলাবা গতিকে মই ভাবিছো তোমালোকৰ অংকটো বৰ টান পোৱা নাই এই একেটা ধৰণে তোমালোকে 3 নম্বৰ আৰু এটা আছে নহয় এটো হোমৱৰ্ক হিচাপে দিছা তোমালোকে কৰি পেলাবা প্ৰশ্ন নং 4 আমাৰ মানে শেষ ফালে উপনীত হৈছো অনুশীলনীটোৰ এটা তোমালোকে চোৱাচোন 4 নম্বৰ প্ৰশ্নত কি আছে বাৰু তলত দিয়া বিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যুক্তি ধাইনোৱা গতিকে সত্য অসত্য আমি নিৰ্ণয় কৰিব লাগে তাৰ ওপৰত কেলে নহয় নহলে মানে কেলে নহয় সেই কথাটো ক'ব লাগে এটা চোৱা sin a plus b equal to sin a plus sin b আমি এটা কথা কৈছিলো যে sin to a plus b কাৰণে কমন নহয় আমি যেনেকে 2 to যেনেকে x plus যেনিবা 4 আছে 2x 2 4 পূৰণ কৰি যেনেকে 8 পাইছিলো 2x আৰু 4 এনেকে 8 পাইছিলো এটো ধৰণে 8 ত্ৰিকোণমিতিত নহয় কেলে নহয় এই গুটে এংগলটোৰ সামগ্ৰিক অৰ্থটোহে ইয়াত প্ৰকাশ কৰে sin a plus b বা তোমালোকে যদি তেনেকে অলপ বুজিবলৈ অসুবিধা পাইছা তুমি তেনেকে a আৰু b মান দুটা মান লৈ লোৱা কি লবা সূক্ষ্ম কোণ দুটা মান লৈ লবা 30 ডিগ্ৰী লোৱা ধৰা 45 ডিগ্ৰী লোৱা এনেকুৱা মান দুটা মান তোমালোকে লৈ লোৱা ধৰি লোৱা a মানে যেনিবা 30 ললা b মানে ধৰা এটো a মান এটো b মান 45 এটা তোমালোকে কি হ'ব চোৱা 30 আৰু 45 হলে কি হ'ব যোগ কৰিলে 75 হ'ব তোমালোক আকৌ 75 ডিগ্ৰী মই নাই শিকোৱা নহয় গতিকে তোমালোকে এটো পাইলে 60 লৈ লোৱা তেতিয়া তোমাৰ সুবিধা হ'ব 30 আৰু 60 এইকনা যদি 30 হয় এইকনা যদি 60 হয় কিমান হ'ব 90 হ'ব sin 90 কিমান 1 আমি এফালে 1 পালো এফালে a ঠাইত কিমান হ'ব sin 30 কিমান হ'ব দুভাগৰ 1 এফালে sin b 60 √3/2 এতে কিমান পালো 1 plus √3 আৰু এফালে কি পালো 1 পালো দেখা দেখি উত্তৰ দুটা জানো মিলিলে নিমিলিলে সেই কাৰণে তোমালোকে যদি প্ৰত্যক্ষভাৱে এনেকে অনুপাতটোৰ a আৰু b মান ধৰি লোৱা তেতিয়া তোমালোকে যে এটো অসত্য গম পাই যাবা গতিকে এটো আমাৰ কি হ'ব আনসাৰ অসত্য তাৰ কাৰণটো হ'ল কি বাওঁফাল সোঁফালে একে উত্তৰ নিদিয়ে তাৰোপৰি এই সূত্ৰটো এডভান্স মেথমেটিক্সত তোমালোকৰ আছে তেওঁলোকে পাইছে sin a plus b মানে কি sin a cos b plus cos a sin b হেতু ফালৰ পৰাও তোমালোকে সেই উত্তৰটো দিব পাৰিবা যিবিলাকৰ এডভান্স আছে গতিকে আমাৰ এই প্ৰশ্নটো হ'ব অসত্য আমি 2 নম্বৰ প্ৰশ্নলৈ গৈ আছো 2 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা 2 নম্বৰ প্ৰশ্নটো তোমালোক আছে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে আচ্ছা থিটাৰ মানবোৰ ধৰা এনেকুৱা থিটাৰ মানবোৰ কি আছে 30 ডিগ্ৰী 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এবোৰ থিটা মানে হ'ল কোণ বিলাক আমাৰ এইগিটা নিৰ্দিষ্ট কোণ এটা যদি আমি sin থিটা বুলি কওঁ তেতিয়া sin থিটা মান কিমান হ'ব 0 হলে sin 0 ডিগ্ৰী 0 30 ডিগ্ৰী কিমান হ'ব হাফ এটো কিমান হ'ব 1/√2 এটো কিমান হ'ব √3/2 তাৰ পিছত কিমান হ'ব 1 দেখা 0 পা গৈ কিমান পালেগে 1 পালে এটা থিটাৰ মানবোৰ যদি বাঢ়ি যায় তেতিয়া কি হ'ব আমাৰ sin থিটাৰ মান যদি বাঢ়ি যায় কোণটোৰ মান যদি বাঢ়ি যায় তেনে sin থিটাৰ মানো কি হৈ যাব বাঢ়ি যাব একদম সত্য 3 নম্বৰটো চোৱা cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে যদি থিটাৰ মান যদি এবোৰ বাঢ়ি গৈ আছে cos থিটাৰ মানবোৰ কি হ'ব তুমি জানানে cos থিটাৰ মানখিনি ওলটা হৈ যাব যদি cosত আহে তেতিয়া কি হ'ব আমি 0 হাফ √3/2 1/√2 √3/2 এগিটা পাইছো এই মানখিনিকে যদি ওলটাই পাতো তেতিয়া কাৰ মান হয় cosৰ হয় 1√3/2 1/√2 হাফ 0 ইয়াত কি হ'ল বাৰু
30 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী কোণৰ মানবোৰ বাঢ়ি গ'ল কিন্তু একত আৰম্ভ হৈ শূন্যহে হ'ল গতিকে এটো তোমালোকৰ কি হ'ব অসত্য হ'ব তাৰ পিছত চোৱা থিটাৰ সকলো মানৰ বাবে sin থিটা = cos থিটা থিটাৰ সকলো মান বুলি কৈছে এটা তোমালোকে যদি তালিকাখন মন কৰা যিখন তোমালোকক টিক্স দিছিলো তোমালোকে মন কৰিবা sin 45 ডিগ্ৰীৰ মান 1/√2 cos 45 ডিগ্ৰীৰ মান 1/√2 45 ডিগ্ৰীৰ ক্ষেত্ৰত হে sin থিটা আৰু cos থিটাৰ মান সমান হয় ইয়াত কৈছে যে সকলো মানৰ বাবে হয় এটা সকলো মানৰ বাবে একে উত্তৰ নাপাবা sin থিটা cos থিটা নহয় সেই কাৰণে আমাৰ এটো কি হ'ব অসত্য শেষৰটো আহিলে ইয়াত কৈছে a = 0 ডিগ্ৰী a কোণৰ ঠাইত আমি কি পাতিম 0 ডিগ্ৰী কতে সংজ্ঞাবদ্ধ নহয় এটা তোমালোকে চোৱা আমি শেষৰ প্ৰশ্ন কে নম্বৰটো 5 নম্বৰটো তোমালোকক ব্যাখ্যা কৰি দিছো এই ঠাইত কিমান পাতিবলৈ কৈছে 0 এটা তোমালোকৰ কতে মানে কি বাৰু কটটো কাৰ ওলটা 10 ৰ ওলটা তোমালোকে চাই লবা কতে মানে হল 1/10 এতিয়া 1 টো থাকিলে 10 থাকিলে এই ঠাইত 0 পাতিবলৈ কৈছে ইয়াত 0 পাতি দিয়া 10 0 ডিগ্ৰী কিমান জানানে 10 0 ডিগ্ৰী মান হল 0 মই কৈছিলো এটা কথা 0 ৰে হৰণ কৰা নিষিদ্ধ যদি 0 ৰে হৰণ কৰা নিষিদ্ধ 0 ৰে হৰণ কৰিলে তো কিবা এটা পায় কিন্তু গণিত শাস্ত্ৰত হেতু কি বুলি কৈছে ইনফিনিটি আৰু আমাৰ কিতাপত হেতুৰ বিষয়ে কোনো ব্যাখ্যা নাই ইয়া সেই কাৰণে এটুকে কি কৈছে সংজ্ঞাবদ্ধ নহয় কি নহয় সংজ্ঞাবদ্ধ নহয় গতিকে সেই কাৰণে এটু কি হ'ব আমাৰ অসত্য গতিকে তোমালোকৰ কাৰণে প্ৰশ্নমালা সম্পূৰ্ণ হ'ল ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অনুশীলনী 8.2 সম্পূৰ্ণ কৰি দিলো আমি 8.3 কৰিবলৈ গৈ আছো তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা